फैगौ बिटिसि बिसायख'थिखौ लानानै बिपिएफ हान्जाया गामि गामि बिपिएफ नखर नखर बिपिएफखौ गाहाय मन्त्र महरै लानानै सावरायलायनाय आरो बुथखौ गोख्रों खालामनाय हाबाफारि लादों। बेबायदिनो फकिराग्राम बियाबनि पारौरायाव मोनसे जथुम्मा जालाङो। फकिराग्रामनि पारौरायाव गोबां जेंना दङब्लाबो हानि जेंनाया गिदिर जेंना आरो बिपिएफनि सोरखारा फैयोब्ला हानि जेंनाखौ बोस्रांगोन होनना फोरमायो बिपिएफनि नेहाथारि डक्टर रेजाउल करिमा। ইতিমধ্যে আমি প্রোগ্রাম ব্লকৰ উদ্যোগত আমি ঘৰে ঘৰে বিপিএফ গাঁৱে গাঁৱে বিপিএফ ঘৰে ঘৰে বিপিএফ স্লোগানটো লৈ আমি প্ৰত্যেকটো গাঁৱে গাঁৱে গৈ আছোঁ, প্ৰত্যেকটো ঘৰে ঘৰে গৈ আছোঁ আৰু বিপিএফৰ আগন্তুক ভৱিষ্যতে যিখিনি বিপিএফৰ কাৰ্যপন্থা বিপিএফে হাতত লৈছে, যিকেইটা গেৰাণ্টি 5টা গেৰাণ্টি আছে সেইকেইটা লৈ আমি ঘৰে ঘৰে গৈ আছোঁ আৰু বিশেষকৈ তাৰ ভিতৰত এটা সবতকৈ ডাঙৰ মানে যিটো গেৰাণ্টি আছিল সেইটো হৈছে আমাৰ ভূমিৰ পাট্টা প্ৰদান কৰা। সেই গেৰাণ্টিটো লৈ আমি প্ৰত্যেকটো গাঁৱে গাঁৱে গৈ আছোঁ। তাৰ ভিতৰত মহিলা সবলীকৰণ আছে, আমাৰ যুৱ চামক মানে সবলীকৰণৰ ক্ষেত্ৰত যিখিনি আমাৰ গেৰাণ্টি আছে সেইখিনি লৈ আমি প্ৰত্যেকটো গাঁৱে গাঁৱে গৈ আছোঁ আৰু সেই কৈ আজি আমাৰ এই পাৰপুৰা গাঁওখনত আমি আমাৰ মানে মিটিং আমি কৰিলোঁ ইতিমধ্যে। কিন্তু এই পাৰপুৰা গাঁওখনত আহি মই মানে খুবেই দুখ লগা, ইয়াতে বহুত জটিল জটিল সমস্যা আছিল। যোৱা মানে এছেম্বলি ইলেকশ্যনৰ সময়ত আমাৰ সন্মানীয় বিধায়ক ৰবিৰাম ছাৰ ডাঙৰীয়াৰ নেতৃত্বত এই অঞ্চলৰ প্ৰায় 10জনীয়া এটা গাঁওবুঢ়াৰ দলে আমাৰ ৰবিৰাম ছাৰৰ লগত বহিছিলে। সিহঁতৰ যিখিনি সমস্যা আছিল সেই সমস্যাবিলাক লৈ আলোচনা কৰিছিলে। কিছুমান সমাধান হৈছে, কিছুমান এতিয়াও সমাধান হ'বলৈ বাকী আছে। কাৰণ সবতকৈ ডাঙৰ কথা হৈছে এই পাৰপুৰা গাঁওখন আজিৰ ডেটতো ৰাণীগঞ্জ ব্লকৰ আণ্ডাৰত আজিৰ ডেটতো আছে। আমি ইহঁতৰ যিটো ডেভেলপমেণ্ট ব্লক, এই ডেভেলপমেণ্ট ব্লকটো ৰাণীগঞ্জৰ আণ্ডাৰত আছে। ইহঁতৰ যিটো VCDC লৈ যিটো সমস্যা আছে, এই VCDC লৈ আমি আগন্তুক ভৱিষ্যতে আমি কি কৰিব লাগিব, তাতকৈ ডাঙৰ এটা সমস্যা আছে সিহঁতৰ মানে যিখিনি মানে কি আছে এই গাঁৱত মানে মাটিৰ সমস্যা আছে। তো এই মাটিৰ সমস্যাখিনি আমাৰ আগন্তুক ভৱিষ্যতে আমাৰ যদি বিপিএফ চৰকাৰ আহে তো আমি 100% এই মাটিৰ সমস্যাখিনি আমি সমাধান কৰিবলৈ সক্ষম হ'ম। তো এইখিনিয়ে পথৰ সমস্যাটো হয়, এইটো পথৰ সমস্যাটো আজিৰ ডেটত যেনেকুৱা পথ আছে ইহঁতে এটলিষ্ট চলিব পাৰে, কিন্তু মাটিৰ সমস্যাটো ভূমিৰ সমস্যাটো সিহঁতে আগস্থান দিব বিচাৰিছে আৰু সেইটো আমি আলোচনা কৰিছোঁ। আমি ইতিমধ্যে ফকিৰাগ্ৰাম ব্লকৰ আণ্ডাৰত যিখিনি আমাৰ প্ৰাইমাৰী আছে, বুথ আছে, আমি সবকে ইতিমধ্যে আমি নিৰ্দেশ দিছোঁ যে নিজৰ নিজৰ এৰিয়াত কিমান মছজিদ মানে খাসমাটিত আছে, কিমান মন্দিৰ খাসমাটিত আছে, কিমান মানুহ খাসমাটিত আছে, কিমান দাগ নম্বৰত আছে, এইখিনি তথ্য আমি আগতীয়াকৈ আমি সাজু কৰিছোঁ। আমাৰ দলৰ শীৰ্ষ নেতৃত্ব ইতিমধ্যে আমাক অৰ্ডাৰ দিছে যে আমি এইখিনি তথ্য আমি ৰেডি কৰি ল'ব লাগে। আমি চৰকাৰ অহাৰ লগে লগে আমাৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ চৰকাৰ অহাৰ লগে লগে আমি এইখিনি কাম ষ্টাৰ্ট কৰিম। গতিকে এইখিনি কাম ষ্টাৰ্ট কৰিবৰ কাৰণে আমাৰ তথ্যখিনি আমাৰ হাতত লাগিল। গতিকে ইতিমধ্যে এইখিনি কাম কৰাৰ কাৰণে আমি প্ৰস্তুতি লৈছোঁ আৰু কামখিনি আমাৰ চলি আছে। जथुम्मायाव बाहागो लादोंमोन डक्टर रेजाउल करिमजों लोगोसे बिपिएफनि मिरु नेहाथारि आनवार आली, लाइमोन बिपिएफनि कामालुद्दिन शेख बायदिखौ लाफानानै गोबां बिपिएफनि दैदेनगिरि मावथिफोरा।